সকলোকে সুপ্ৰভাত জনাই মোৰ অন্য এটি মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। যিসকলৰ মাইগ্ৰেইনৰ সমস্যা আছে আপোনালোকে তিতা চুলিৰে একেবাৰে নাথাকিব। পৰাপক্ষত ডাৱৰীয়া বতৰ মূৰি নুধুব। আৰু ময়ো ৰাতিপুৱা বাঢ়ি কাম বন কৰি এয়া আজৰি হৈ লৈছোঁ। ৰাতিপুৱা সময়কণত যিমান পাৰোঁ সিমান সোনকালে কামকেইটা কৰি ল'বলৈ চেষ্টা কৰোঁ। যিহেতু এতিয়া এগৰাকী বোৱাৰী সেই আগৰ দিন নহয় আৰু মন গ'লে কৰিছোঁ মন নগ'লে নকৰিছোঁ। কাৰণ এখন ঘৰৰ বোৱাৰী কাৰোবাৰ পত্নী কাৰোবাৰ বোৱাৰী আৰু বহুত কিবা কিবি সম্বন্ধ। এই সম্বন্ধবোৰৰ আঁৰত লুকাই থাকে অজস্ৰ দায়িত্ব। সেই দায়িত্বখিনি পালন কৰিব পৰাটো এগৰাকী বোৱাৰীৰ কৰ্তব্য। কিন্তু সেই বোৱাৰীগৰাকীৰ দায়িত্বখিনি পালন কৰিবলৈ যাওঁতে লাগিব সকলোৰে মৰম আৰু আন্তৰিকতা। মানুহজনৰ লগতে প্ৰত্যেকজন ঘৰৰ মানুহে যদি সেই বোৱাৰীগৰাকীক অকণমান মৰম কৰে তেনেহ'লে তাতেই সন্তুষ্ট। তাতকৈ আৰু একোৱেই নালাগে। আৰু মই নিজকে সৌভাগ্যশালী বুলি ভাবোঁ। মোক অজস্ৰ মৰম কৰা এইখিনি মানুহ পাইছোঁ। আৰু এয়া দুপৰীয়া সাজৰ কাৰণে আজি কঁঠালৰ মুচি বনাইছোঁ। এইকেইটা দিনত কঁঠালৰ মুচিৰ আঞ্জাৰ খুবেই প্ৰিয় নহয়নে? ময়ো পিছে ভাল পাওঁ। দেউতাক ক'লোঁ আনি দিবৰ কাৰণে আনি দিছে। আৰু এয়া মছলা দিয়েই বনাইছোঁ। কঁঠালৰ মুচিত অকণমান মছলা নিদিলে বেয়াও লাগে খাই নহয় জানো? আৰু বিশেষকৈ মই গোটা মছলা বেছি ব্যৱহাৰ কৰোঁ বাৰু। তথাপিও অলপ পেকেট মছলা দিছোঁ খাবলৈ অকণমান টেষ্ট হওক বুলিয়ে আৰু ইমান গৰম পৰিছে। সেইকাৰণে এই ভাত খোৱাৰ ওচৰত ফেন লগাই দিছে। যিহেতু ভাতকেইটা খোৱাৰ সময়ত যদি অশান্তিত খাবলগীয়া হয় বেয়া লাগে নহয় জানো? মই যে একেবাৰেই নোৱাৰোঁ। বাৰু ৰাইজ মোৰো খাবৰ হৈ গ'ল। আজিলৈ বাই বাই দেই।